ডিফুত উলহ মালহৰে উদযাপন দ্বিতীয় সংখ্যক ৰংকেতং আমি কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি আৰু সংস্কৃতিক আৰু একখোজ আগুৱাই নিয়াৰ লক্ষ্যৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন হাওৰাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে বিশুদিমাৰ আয়োজন পুৱা পতাকা উত্তোলনেৰে তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি ডিফু চহৰ মাছ মজিয়াৰে বৈ যোৱা নৈৰ আৱৰ্জনা পৰিষ্কাৰ কৰিলে কাৰ্বি আংলং লেবাৰ ইউনিয়নে কোটি কোটি চৰকাৰী টকা ব্যয়েৰে নিৰ্মাণ কৰা নৈ পাৰ আৱৰ্জনাই প্ৰদূষিত কৰিছে চহৰবাসীক নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি আৰু সাংস্কৃতিক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ লগতে বিশ্ববাসীক ঐতিহ্যপূৰ্ণ চহকী পৰিচয় কৰোৱাৰ অংশ হিচাপে আজি উলহ মালহৰে দ্বিতীয় সংখ্যক ৰংকেতং আমি ৰূপায়ণ কৰে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ডিফু চহৰৰ মাছ মজিয়াৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পিছতে ডিফু বালক উচ্চতৰ বিদ্যালয়ৰ ৰংকেতং আমিৰ উপলক্ষে মুকলি সভা অনুষ্ঠিত কৰে পুৱা ৰাচিনজা আমিৰ বিষয়া সদস্যৰে উপস্থিতিত ৰাচিনজা দেৱীলৈ পুৱা সেৱা উৎসৰ্গাৰ পিছতে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰে দিনৰ ভাগত ৰংকেতং আমে সভাপতি খয়া সিং তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি ডেপুটি স্পিকাৰ ৰিতে সিংহি কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো জগত সিং ইংটি মংগল সিং ইংটি মাধুৰ্য ঢেকিয়াল ফুকন প্ৰমুখ্য এমএসি ৰাম সিং টিমুং দৰ সিং ৰংহাং পৱন কুমাৰ ৰায় আৰু পবিত্ৰ ৰংপি প্ৰমুখ্য বিশিষ্ট লোকসকলে নিমন্ত্ৰিত তথা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সভাত মুখ্য অতিথি হিচাপে দিয়া ভাষণ প্ৰসংগত সিএম ৰংহাঙে কয় যে ৰংকেতং আমিৰ কেৱল ডিফুতেই নহয় অহা বছৰৰ পৰা পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত কৰা হ'ব উল্লেখ্য এই সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সাংস্কৃতিক প্ৰেমী সকলে দলে বলে আহি যোগদান কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ অসমৰ অন্যতম ভূমিপুত্ৰ ডিমাচা কছাৰীসকলৰ বিশুদিমা উৎসৱ অৰ্থাৎ বিহু আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত আয়োজন কৰা হৈছে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি জিতেন কেম্পায়ে পৰৱৰ্তী সময়ত পৰম্পৰাগত পূজা অৰ্চনাৰ লগতে হাওৰাঘাট নগৰৰ মাজেদি বাহিৰ কৰা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙে এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ অন্যতম খিলিঞ্জীয়া ডিমাচাসকলৰ কৃষ্টি সংস্কৃতি উদ্ভাসিত হয় আমাৰ মানে আজি তিনিদিনীয়া আমি প্ৰথম 31ত আমি বিহু ডিমাচাৰ বিহু এতিয়ালৈকে আমি আজি ৰেলী উঠালোঁ আৰু আমাৰ যিটো ডিমাচাৰ নিয়ম যিটো আমি আমাৰ পূজা পাতল ডিমাচাৰ নিয়মৰে কণী যেতিয়া কাটি আমি আপোনালোকে দেখালে আপোনালোকে তেতিয়া আহি আপোনালোকে দূৰদৰ্শনত দেখালোঁ গতিকে আমাৰ মানে গোটেই হাওৰাঘাট অঞ্চলত আমি পূৰ্বপুৰুষৰ পৰা আৰু এইটো কৃষি বিহু বুলি কওঁ আমি গোটেই মাহটো আমি আগত আমি বিহু পাতোঁ গতিকে আমি এইটো বিহুৰ উপলক্ষে কৃষি ধান কটাৰ পৰা আমি গোটেই ৰঙালাও আহাৰ পিছত এইটো বিহু আমি মানো
হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ। ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত হাজাৰ হাজাৰ সাফাই কাৰ্যসূচী ৰূপায়ণ কৰিলেও পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ অধিকাংশ চহৰবাসীৰ সদিচ্ছা অভাৱৰ বাবে পৰিষ্কাৰ হৈ উঠিব পৰা নাই। চহৰখনৰ মাজমজিয়াৰে বৈ যোৱা আৱৰ্জনাৰে ভৰা নৈখনৰ বুকু পৰিষ্কাৰৰ বাবে আজি দিনজোৰা কাৰ্যসূচীৰে লেবাৰ ইউনিয়নৰ উদ্যোগত সাফাই অভিযান ৰূপায়িত কৰে। হয়, কোটি কোটি টকা ব্যয় কৰি কাৰ্বি পৰিষদীয় চৰকাৰে ডিফু চহৰ সজালে পৰালে। চহৰখনেৰে বুকুৰে বৈ যোৱা একা বেকা পাহাৰীয়া নৈখনৰ পাৰে পাৰে মনোৰম উদ্যান সজালে। কিন্তু চহৰবাসীৰ স্বাৰ্থ আৰু কুটিলতাৰ বলি হ'ল এই নৈখন। বুকুত পুতি দুৰ্গন্ধময় আৱৰ্জনা কঢ়িয়াবলৈ এতিয়া ৰেহাই দিয়া নাই একাংশ চহৰবাসীয়ে। চাওক কেনেদৰে চহৰৰ সৌন্দৰ্য বৰ্ধনা কৰিব লগা এই মনোৰম নৈখনৰ একাংশ চহৰবাসীৰ পেলনীয়া পলিথিন, বিভিন্ন ধৰণৰ পেকেট, ডিছপ'জেল কাপ, প্লেট, থাপ আৰু বজাৰত বিক্ৰীৰ বাবে ৰখা মাছ মাংসৰ পেলনীয়া অংশ কঢ়িয়াই কঢ়িয়াই কুচিত আৰু ভাগৰুৱা হৈছে। Sri Bidasing Rongpi Kardom, we on behalf of the Karbi Anglong labor unions, we organized to cleanse throughout the food towns and the municipal areas. So that to say, now on this bridge we are going to cleanse this river beautifications and the river embankment sites, and hereby we have seen many heap of garbage and dirty things and all the leaf of vegetables, as well as many uncontrollable garbage here throughout the towns have come and gathered here. So to say, the river water is become polluted and the environment is so badly affected, and all about the breathing system of our surroundings and the river dweller peoples, we are very dangerous for our life. So to say, these kinds of badly polluted air and the polluted water is to be free and to be protected. For all these circumstances, we are organized and cleanliness missions is going on. এই দৃশ্য সহিব নোৱাৰি লেবাৰ ইউনিয়নে মিলি নৈ বুকুত আজি ৰূপায়ণ কৰিলে সাফাই কাৰ্যসূচী। লেবাৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সদস্য কৰ্মীসকলে নৈখন সাফা কৰিবলৈ লাগিল গোটেই দিনটো। আনহাতে এই সাফাই কাৰ্যৰ নেতৃত্ব দিলে সমাজ সেৱক বিদ্যাসিং ৰংপি, ইউনিয়নৰ সভাপতি ৰবিনসন ইংটি, অধ্যক্ষ শংকৰ সিঙে। চহৰখনৰ পৰিৱেশ, বায়ু আদি প্ৰদূষণৰ পৰা মুক্ত কৰি চহৰবাসীক সুস্থ জীৱন যাপনৰ সুযোগ দিবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি এই কাৰ্যক নেতৃত্ব দিয়া নেতৃত্ববৰ্গই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। সময় চেদিছো বাণিজ্যিক বিৰতিৰ। Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মা ডিফুত 30 জানুৱাৰীত পদাপন্ন হৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক সাক্ষাৎ কৰে। অহা 2 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত যোগদান কৰিবলৈ প্ৰাক্তন সভাপতিক কৰে আনুষ্ঠানিক নিমন্ত্ৰণ। অসম প্ৰাক্তন সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক তেখেতৰ বাসভৱনত 30 জানুৱাৰীত সৌজন্যমূলক সাক্ষাৎ কৰি 2 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য শুৱালকুছি অধিৱেশনত যোগদানৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে। প্ৰাক্তন সভাপতিগৰাকীক সাক্ষাৎ কৰাৰ সময়ত ডিফুৰ ৰাংচিনা ভৱনৰ একাংশ বিষয়ববীয়াও অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদকগৰাকীক লগ দিয়ে। সকলোৱে মিলি প্ৰাক্তন সভাপতিগৰাকীৰ ঘৰত সৌহাৰ্দ্যমূলক বৈঠকত মিলিত হয় আৰু লগতে প্ৰাক্তন সভাপতিগৰাকীৰ উপৰিও আৰু কেইগৰাকীমান বিষয়ববীয়া সকলোকো শুৱালকুছি অধিৱেশনত উপস্থিত থাকিবলৈ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে। সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ ডিকলেম মধ্য ইংৰাজী বিদ্যালয়তো বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা উলহ মালহেৰে সম্পন্ন কৰা হয়। আন বছৰৰ দৰে বাগদেৱী বীণাপানীক মূৰ দোৱাই শিক্ষা জীৱনৰ ভৱিষ্যত ভাল হোৱা আৰ্শীষ কামনা কৰে স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে। বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰ পূজা বুলিলে সাধাৰণতে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ পৰা শিক্ষক শিক্ষয়িত্ৰীলৈকে গাত তত নাইকিয়া হয়। বিদ্যাৰ দেৱী সৰস্বতীক পবিত্ৰভাৱে পূজা অৰ্চনা কৰি সন্তুষ্ট কৰি শিক্ষা জীৱন ভালদৰে আগুৱাই যোৱাৰ আশীৰ্বাদ বিচাৰিবলৈ কেইবাদিন আগৰে পৰা প্ৰস্তুতি লোৱা হয়। বিশেষকৈ ছাত্ৰীসকলৰ মন সৰস্বতীৰ পূজা উপলক্ষে সীমাহীন উৎসাহেৰে হিয়া নধৰা হয়। ইফালে বিদ্যাৰ দেৱীক ভালদৰে পূজা অৰ্চনা সন্তুষ্ট কৰি ভালদৰে পৰীক্ষাসমূহত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰাৰ্থনা আৰু আনফালে সৰস্বতী পূজাত কি সাজ পোছাক পিন্ধিব তাক লৈও জল্পনা কল্পনা থাকে। তদ্ৰূপ পশ্চিম কাৰ্বি আংলং জিলাৰ ডিকলেম মধ্য ইংৰাজী বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা। পূজালৈ বুলি কণ ছাত্ৰীসকলে নিজৰ মাতৃ খুৰী বাইদেউৰ কাপোৰ পিন্ধি সকলোৱে একোজনী দীপলিপ পাত গাভৰু হৈ আহিছে। ছাত্ৰীসকলৰ বাবে সৰস্বতী পূজা সেইবাবে ইমান আনন্দ আৰু ইমান উৎসাহৰ। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।